Hello, Mama. বাবা কোনে কলি Mama, মই SS students আপোনাৰ ভাগিন। বাবা কচোন Mama, আমাৰ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰটো ইমান হাৰ্ড দিলে কিয়? চা বাবা তহঁতিতো মেট্ৰিক পৰীক্ষা নিদিলি ন মেট্ৰিক পৰীক্ষাৰ সময়ত তহঁতি কৰিলি বাহানা কৰোণাৰ সময়ত নপঢ়িলি গোটেই দিন ৰাতি মোবাইল টিপিলি মোবাইলত মোৰ মিমছ বনাই টুইটাৰত ট্ৰেণ্ডিং চলাই পৰীক্ষাটো কেঞ্চেল কৰালি মেট্ৰিক পৰীক্ষা নিদিয়াকৈ তহঁতি পাছ কৰিলি তাৰপিছত ফাৰ্ষ্ট ইয়াৰ এক্সামো নিদিলি খালি তহঁতি এক্সাম নিদিয়াকৈ পাছ কৰি আছ ফাইনেল এক্সামততো অলপ হাৰ্ড কুৱেশ্যন দিবই লাগিব ন হ'লেও মামা আপুনি কিন্তু ঠিক কৰা নাই এইটো আমাৰ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰত UPSC প্ৰশ্ন দি দিলে চা বাবা তহঁতি এইটো বেয়া বুলি নাভাবিবি তহঁতি মোৰ ভাগিন মই ভাগিনক খুব ভাল পাওঁ মই UPSC কুৱেশ্যন পেপাৰ দিছোঁ এইকাৰণেই দিছোঁ যাতে তহঁতি SS ফাইনেল এক্সাম দিয়ে UPSC পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰিব পাৰ মানে তহঁতি ধৰি ল SS ফাইনেল এক্সাম পাছ কৰিলি মানে UPSC পাছ কৰিলি তো এইটোতো মই ভালৰ কাৰণেই দিছোঁ ন হ'ব মামা আমি বুজি পাইছোঁ আপুনি স্কুটি দিয়াৰ ভয়ত এনেকৈ হাৰ্ড কুৱেশ্যন কটাইছে ন চা বাবাহঁত অলপ ভয় লাগে দেচোন তহঁতি প্ৰত্যেক বছৰে ইমান স্কুটি লৈ যাওঁ দোকানখনে খালী কৰি দিয় তহঁতি স্কুটিৰ তো অলপ ভয় লাগিবই ন মোৰ ৰাজ্যখনৰ চিন্তাও কৰিব লাগিব তো অলপ স্কুটি বচোৱাৰ ভয়ত হাৰ্ড কুৱেশ্যন দিছোঁ দেচোন হ'ব মামা আপুনি পাহৰিলে চাগে আমাৰ SS ষ্টুডেণ্টছৰ চবৰ বয়স 18+ হৈ গ'ল অহা বছৰৰ পৰা আমি ইলেকশ্যনত ভোট দিব পাৰিম জানেনে নাই আমি আপোনাক ভোট নিদিওঁ ইলেকশ্যনত চা বাবা চা তহঁতি এনেকৈ কথা নকবি দে মোৰ ভয় লাগে জাননে নাই তহঁতি মোৰ ভাগিন আৰু মই ভাগিনক খুব ভাল পাওঁ তহঁতি যদি এনেকৈ কথা কওঁ মোৰ বহুত দুখ লাগে তহঁতে চব কথা ক কিন্তু ভোট নিদিয়াৰ কথাটো নকবি তহঁতৰ যি লাগে মই চব দিম তহঁতে ইংলিছ পৰীক্ষাত পাছ কৰাই দিম যা ভোট নিদিয়াৰ কথা নকবি দে থেংক ইউ ছ' মাছ মামা লাভ ইউ